ৰাতি গাড়ী চলাবলৈ হ'লে অলপ পোহৰৰ পৰা অসুবিধা হয়, তথাপিও লাহে ধীৰে চলাই নিবলগীয়া হয়। এতিয়া আমি ধেমাজি টাউনৰ পৰা আহি আছোঁ মাছখোৱামুখে। আমি এতিয়া এনেকৈ লাহে লাহে গৈ থাকিব লাগিব। এখন আগত বাইক ওলালেহি, বাইকখন এতিয়া পাছ পেলাই যাম। এখন আগত গাড়ী এখন আহি আছে, যথেষ্ট অসুবিধা হয় এনেকৈ আপোনাৰ দেখিবলৈ। আগত মানুহজন ঠেলালৈ পৰা হৈ গৈছে। কিছুমান আপোনাৰ লাইটৰ অমানতে চলাব লাগে, আৰু কিছুমান মানুহে মানে কি হয় লাইটটো ওপৰত দি দিয়ে, চকুত ধৰে, বুজি নাপায়। তেওঁলোকক দিলে জানোচা আহি পিনি তেওঁলোকে অৰাবদা হয়, আমাৰ গাড়ীৰ সন্মুখত আহি যায় বুলি ভয় লাগে। সেইটো পৰা লাইটটো অন দি আহিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। কোনো জেগাত বাৰু ভাল হয় চলাবলৈ, কিছুমান মানুহ বুজি নাপায়। এখন গাড়ী দেখিছে আহি মাজত সোমাই দিছেহি। এনেকৈ আপোনাৰ আহিলে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকে। ৰাতি এনেকৈ মাজত সোমাব নালাগে পৰাপক্ষত। ওচৰত এগৰাকী মহিলা আৰু এজন মানুহ গৈ আছে। চাইকেল চলাই মানুহ গৈ আছে। ধেমাজি ভৰালি চুবুৰী পাইছোঁহি। ধেমাজি পাৰ হৈ আছোঁ, যথেষ্ট ভিৰ। আমি এতিয়া মাছখোৱা পিনৰ ৰাস্তাটোলৈ সোমাই যাম। অলপ দূৰ যোৱাৰ পাছতে পামগৈ আৰু। আপোনালোকে ৰাতি কেনেকৈ গাড়ী চলাব লাগে তাৰ বিষয়ে অলপ জ্ঞান পাব, মানে বুজিব পাৰিব ইয়াৰ পৰা। বাকী ৰাতি চলাওঁতে যথেষ্ট সাৱধানে চলাবলগীয়া হয়। বিশেষকৈ ৰাতি মানে আপোনাৰ অলপ সন্ধিয়া টাইমত, এইটো সময়ত মানে কি হয় অলপ পোহৰো হৈ থাকে। আপোনাৰ গাড়ী মটৰ সকলো ঘৰৰ মুখে ৰাওনা হয়, সেইবাবে সকলো অলপ ভিৰ ভাট্টা লাগে। অলপ ৰাতি সৰু মাছ ৰাতি চলাবলৈ ইমান বেয়া নহয়, কিন্তু আপোনাৰ যদি টোপনি নধৰে, তেনেহ'লে ৰাতি সৰু মাছ ৰাতি গাড়ী চলোৱাটো একেবাৰে ভাল নহয়। আপুনি এবাৰকে গাড়ী চলাব পাৰে লাহে লাহে, কোনো কথা নাই। কিন্তু কেতিয়াবা অকণমান অসুবিধাৰ সন্মুখীন হ'লে আপুনি গাড়ীখন কিনাৰত ৰখাই হাত মুখ ধুই ল'ব, তেতিয়া আপোনাৰ মানুহটো আকৌ পুনৰ গাড়ী চলাবলৈ আপুনি ভাল পাব। এইভাগে আহি এতিয়া ভিডিঅ'টো ইমানতে সামৰিম। ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।